বেলেগ জায়গাটো নকওঁ, বেলেগ জায়গাটো চফাই হ'ল কিছুমান জায়গা। হেল্ল' গাইজ, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল চৌহাই মিক্স। আপোনালোকে চাই আছে চৌহাই মিক্স। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো যে আপোনালোকে চাইছে তিনিটা কণ্টেইনাৰ, তিনিটা কটেজ। কটেজ মানে কি কয়, মানে কণ্টেইনাৰ। তিনিটা চাংঘৰ, মানে কালি এটা চাংঘৰত মানে একদম ভাগুং হৈছিলে আৰু একদম মানুহ ভৰ্তি। একটা কণ্টেইনাৰ একদম মানুহ ভাঙুং আছিলে আৰু কালি। মই আহি পিনে টেবুল চকীবিলাক লগাই থৈছে, চাব পাৰে আপোনালোকে। ছাতি, ৰঙানীনা ছাতি, কমটি ধুনীয়া নে কি? তো এইপিনে চাব পাৰে আপোনালোকে বাউণ্ডৰী বনাই দিছে বাঁহ লগত। তো আৰু ইয়াত কালাৰ মাৰিব আছে, বাউণ্ডৰীতে কালাৰ মাৰি দিম, কিবা ৰঙা নীলা কাগজ লগাই দিম। এতিয়া অকণমান মানে ডেক'ৰেশ্যনটো হ'ব, ধুনীয়াও দেখিব, বনাই আছে। কিন্তু আজি মই বজাৰ গৈ নেপালোঁ আৰু মাৰ্কিনবিলাক গ'ল। মাৰ্কিন মানে অনাৰবিলাক। আপোনালোকে আহি পিনি মানে অকণমান এনজয় বি কৰিব পাৰে। ঝুৰণা আছে, বহি পিনি ঝুৰিব পাৰে। মানে সৰু সময়ত এনেকুৱা ঝুৰণা উঠিছিলোঁ মই। আপোনালোকে উঠিছেনে নাই গম নেপাওঁ। ইয়াত আহি পিনি উঠি চাব পাৰে আৰু। কিন্তু কমটি ৰ'দ নেকি আজি? বহুত গৰম। গৰমে গৰমক কাটে। গৰম বস্তু খাব লাগে, তেতিয়াহে কাটিব। গৰমত মই মানে আজি চোলা তোলা পিন্ধা নাই, সৰু। তো এটাই কথা ক'ম যে ইয়াত মানে অপেন হয় 10টা, 10:30 বজাত, তাৰপিছত ক্ল'জ হয় 10টা, 10:30 বজাত। এইটোৱেই কথা ক'ব আছিলে। কিছুমান মানুহে নুবুজে, বহুত 12টা পাৰ কৰি দিয়ে। একচুৱেলি বুজিব লাগে মানুহবোৰো, কিমান দেৰি হৈছে, কিমান দেৰি নাই। আগবেলাতো সিমানটো নাথাকে কাষ্টমাৰ, তো পিছবেলাটো অকণমান ভিৰ মাৰে। আমাৰ ইয়াত 3টা কণ্টেইনাৰ বি ভিৰ হৈ থাকে। তো মনু দেউৰী আহি গ'ল। মনুৱে কৈছে ভাল হৈছে খানাবিলাকো খাবলৈ কাৰণে বিৰাট সোৱাদ। মানে মনুৱে খাই গ'ল ন। মনু বিকমীয়া দেউৰী, নৰ্থ ইষ্টৰ ফেমাছ ইউটিউবাৰ। চালা মই কেতিয়া হ'ম বা মনু নিচিনা, কিন্তু আমাৰ নচিবটো নাই মনু নিচিনা হ'বৰ কাৰণে। তো বজাৰৰ পৰা অহা নাই, এতিয়া মই খুলি পিনি ৰেডি কৰি পিনি বহি আছোঁ টিপটপকৈ। গৰমত দেখিছোঁ নাই ঘাম পানী, একদম গৰম, কি কবি গৰম। গৈ পিনি বহুত গৰম হ'ব। মানে এইটো বছৰেই কিমান গৰম, গৈ পিনি অহা বছৰ মানে আৰু ইয়াতকৈ গৰম হ'ব। কিন্তু আমি কি কৰিব লাগে গম পায় নাই আপোনালোকে? গছ পুলি খুব ৰুব লাগে। কিন্তু আজিকালি মানুহবোৰ বহুত আধুনিক যুগ হৈ গ'ল, বহুত সহজ হৈ গ'ল যে একদম মেচিনটো চুই দিলেই গছটো গিৰি যায়। একদম একদিনতেই কেইটা গছ গিৰে গন্তি কৰিব নোৱাৰে। অকল অসমত নহয়, নৰ্থ ইষ্টত। বেলেগ জেগাটো নকওঁ, বেলেগ জেগাটো চফাই হ'ল কিছুমান জেগাতো, গছেই নাই। অক্সিজেন ল'বৰ কাৰণে বহুত কষ্ট। আমাৰ ইয়াতো পাব পিয়'ৰ অক্সিজেন, একদম গছটো আছে পিয়'ৰ অক্সিজেন। সেইকাৰণে আমি মানে গছটো বচাব লাগে, কাটিব নালাগে। যিমান পাৰোঁ ৰুব লাগে আৰু গছ। তেতিয়া গৰম দিন নালাগিব বেছিকৈ, ঠাণ্ডা দিন নালাগিব বেছিকৈ। গছ-গছনিবোৰ ৰখাই থৈ দিয়ে মানে ঠাণ্ডা গৰম। তো আজি ভিডিঅ'টো এনেকুৱাই। তো মোৰ ভিডিঅ'টো কেনেকুৱা আপোনালোকে জানেই আৰু, জানে হ'লেও আপোনালোকে কিন্তু ছাপোৰ্ট নকৰিছে। আপোনালোকে মোক ছাপোৰ্ট কৰিব হ'লে কি কৰিব লাগে? ঘণ্টিটো বজাই দিয়ক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, মানে যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। কিন্তু লাইক এটা হ'লেও মাৰিব কাৰণে নাপাহৰিব আপোনালোকে। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাইছোঁ আৰু বেলেগ এটা ভিডিঅ'ত। বাই।